আপোনাৰ ওপৰত ষড়যন্ত্ৰ কৰা বুলি আপুনি ভাবে নেকি? নিশ্চিতভাৱে চাওক, য'ত মানে আমাৰ হাইকোৰ্টে কৈছে যে নৱসৈন্যা আচলতে যিটো ইলেকশ্যন উঠাই আছে এইটো উচিত নহয়। তাৰপিছত স্ক্ৰুটিনি কমিটি যেতিয়া কৈছে এইটো যিহেতু পলিটিকেল কথা, তাৰ কাৰণে এইটো ৰাইজে বুজিব, জানাবিলাকে বুজিব যে এইটো নিশ্চিত ষড়যন্ত্ৰ হৈছে। কাৰণ যিটো কথা লৈ আহিছে সৰু কচ, আপোনালোকেও জানে আজি গড়চৰত যিখিনি দাস, ডেকা, চৌধুৰী, হাজৰিকা, শৰণীয়া লেখা মানুহ আছে, তেওঁলোকৰ 99% মানুহৰ মাটিৰ কাগজত সৰু কচ লেখা আছে। বিশেষভাৱে 1931 চনৰ যিটো ছেটেলমেণ্ট আছিল 30-31, সেই ছেটেলমেণ্টৰ সময়ত বেছিভাগ মানুহৰ সৰু কচ লেখা আছে। গতিকে এইটো লৈ যথেষ্ট অসমৰ মানুহ বা ৰাজনীতিকসকলো কনফিউজ হয়। আমি সেইকাৰণে কৈছোঁ যে নৱসৈন্যা কেৱল সৰু কচ উপাধি বুলি লেখা বুলি কৈ যদি আমাক হেৰি কৰা হয়, কি কয় নহয় বুলি কয় ট্ৰাইবেল, সেইটো কিন্তু গোটেই অসমৰ কাৰণে এইটো ভাল কথা নহয়। গতিকে ইয়াত আৰু মই বেছি কথা নকওঁ, কিন্তু এইটো ঠিক আমাৰ বিৰুদ্ধে যিসকলে ষড়যন্ত্ৰ কৰিছে তেওঁ কিন্তু ছাকচেছ হ'ব নোৱাৰে। এইটো মাজত আৰু 2 মাহমান আছে, গতিকে ক্ষেত্ৰত সোনকালে ভাল খবৰটো আহিব বুলি আপুনি ভাবে? ভাল খবৰ নহয়, আপোনালোকে নিশ্চিত থাকক যে ভাল খবৰ অহাৰ কথাই নাই, যে আমি নমিনেশ্যন আমাৰ একচেপ্ট হ'ব, তাৰ কাৰণে যাৱতীয় যিবিলাক ব্যৱস্থা কৰা হৈছে। গতিকে যেতিয়া নমিনেশ্যন একচেপ্ট হ'ব তেতিয়া গম পাব সকলোৱে। গতিকে নৱসৈন্যাক যিমানে ষড়যন্ত্ৰ কৰিলেও এইটো একো কৰিব নোৱাৰে। ৰাইজলৈ আপুনি কি আহ্বান জনাব? ৰাইজলৈ এইটোৱে আহ্বান জনাম, বিশেষকৈ যিহেতু চাৰ্টিফিকেট লৈ কথাটো আহিছে, যে আমাৰ বহুতে হয়তো ভাবি আছে এইটো কেৱল নৱসৈন্যাৰ ব্যক্তিগত কথা। নৱসৈন্যাক যিটো কথা নৱসৈন্যাৰ কোনোবা বংশধৰৰ মাটিত কোনোবাই সৰু কচ লিখি থৈছে তাৰ কাৰণে কৈছে। গতিকে যিসকলে ভাবিছে যে নৱসৈন্যাৰ কাৰণে অকল নৱসৈন্যাৰ পৰা ইলেকশ্যন লগাইছে, তেওঁলোকে কিন্তু বুজি উঠক যে অকল নৱসৈন্যাৰ বিৰুদ্ধে ইলেকশ্যন নহয়। যাৰ কাৰণে স্বয়ং মই আজি এমাহ আগতে মই নিজেই ৰণজিৎ পেগু ডাঙৰীয়াক মই কৈছিলোঁ যে মোৰ ক্ষেত্ৰত আপোনালোকে কি কৰে ক'ব লগা নাই, কিন্তু বাকী শৰণীয়া মানুহখিনি যিহেতু তেওঁলোকৰ চাৰ্টিফিকেট বন্ধ হৈ আছে, তেওঁলোকৰ ভেৰিফিকেশ্যন বন্ধ হৈ আছে, যাৰ কাৰণে তেওঁলোকে হাজাৰ হিচাপত ডেকা ল'ৰাই ছোৱালী CRP হওক, BSF হওক, এইবিলাক চেণ্ট্ৰেল যিবিলাক চাকৰি আছিল তাত তেওঁলোকে নোৱাৰিলে। ইভেন তেওঁলোকে ডক্টৰ 3জন আছিলে, 3জন ডক্টৰ এডমিশ্যন হৈ তেওঁলোকে ক্লাছ কৰি ওলাই আহিব লগা হ'ল। আৰু বহু ইউনিভাৰ্চিটি কলেজত তেওঁলোকে এডমিশ্যন ল'ব পৰা নাই। সিহঁতে গম পাইছে নৱোদয়ত ফৰ্ম ফিল আপো তেওঁলোকে কৰিব পৰা নাই। গতিকে যদি ভাবি আছে এইসকল লোকে যে নাই কেৱল নৱসৈন্যা হৈছে আমাৰ বোধ নাই, এইটো মিছা কথা। এওঁলোকৰ এনেকুৱা হয়তো বেলেগ পেচা আছে যাৰ কাৰণে তেওঁলোকে ইলেকশ্যনৰ আগতে নকৰে। আৰু ইলেকশ্যনত যদি নৱসৈন্যাক হাৰাব পাৰে, তেওঁলোকে চিৰদিনৰ কাৰণে যাতে শৰণীয়া কছাৰী বুলি যিটো তেওঁলোকে পঠাইছে দিল্লীত, সেইটো যাতে পাছ নহয়, তাৰ কাৰণে এটা বৃহত্তৰ এটা ষড়যন্ত্ৰ চলি আছে। এইটো এটা ষড়যন্ত্ৰৰ পাত। আজি মই গড়চৰত আহিছোঁ, আমাৰ শৰণীয়া কছাৰী ছাত্ৰ সন্থা বা সেইসকলক লগ কৰা সুবিধা মই পিছলৈকে আহি আছোঁ। মই 2-4 দিন চাই আছোঁ। ইলেকশ্যন নটিফিকেশ্যন হোৱাৰ লগে লগে ফাইনেল হৈ যাম যে তেওঁলোকৰ আচলতে উদ্দেশ্য কি আছে। গতিকে মই আকৌ কৈছোঁ, যদি অসম চৰকাৰ যদি সৎ উদ্দেশ্য আছে তেওঁলোকে এই কামখিনি কৰক। কাৰণ পেগু ডাঙৰীয়াক আমি যে লগ কৰিছিলোঁ, পেগু ডাঙৰীয়াই কৈছে যে আমাৰ অফিচাৰসকলে ভয় কৰা হৈছে। আৰে অফিচাৰে ভয় কৰিব লাগিব, অফিচাৰ হ'ল চৰকাৰৰ গোলাম, চৰকাৰৰ সিদ্ধান্তৰ অফিচাৰে চাথ দিব লাগিব। ঠিক আছে। আৰু হাইকোৰ্টত তেওঁলোকে কি ভুল কৰিছে যে আমাৰ ডিপাৰ্টমেণ্টৰ লাখ কোটি টকা সিহঁতে খাই আছে, দৰমহা লৈ আছে। সিহঁতে নাজানে নেকি যে বোলে শৰণীয়া কছাৰী বুলি চেণ্ট্ৰেল লিষ্টত নাই, তেওঁলোকক শৰণীয়া কছাৰী বুলি চাৰ্টিফিকেট দিব নোৱাৰে? নিশ্চিতভাৱে জানে। গতিকে জানি বুজি তেওঁলোকে ভুল কৰিছে যাতে শৰণীয়া কছাৰীসকলক তেওঁলোকৰ অধিকাৰ পৰা বঞ্চিত কৰিব পাৰে। মই কৈছোঁ যিসকলে এইবিলাক কৰিছে তেওঁলোকক কিন্তু খুদাই এৰা নহ'ব। যিমান ডাঙৰ অফিচাৰেই হওক, যিমান ডাঙৰ ৰাজনীতিক হওক।